সম্বলপুৰ নামে গাঁৱত এক গভীৰ সংকটে দেখা দিছে। গাঁৱত এক নিৰ্দয়ী ভূতৰ আতংক বৃদ্ধি হৈছে। গাঁৱৰ সকলোৰে চকুৰ ঘুমটি চকুতেই সৰিছে। আহি গ'ল মোৰ চিকাৰ। আজি তহঁতক মই শুদাই নেৰো। গাঁৱত আজিও ৩টা শিশুৰ মৃত্যু হ'ল। তাকে দেখি গাঁৱৰ মানুহৰ মাজত ধৰ মাৰ পৰিস্থিতি। এই ভূতৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি গাঁৱৰ মানুহে ভাবি পোৱা নাই। গাঁৱৰ মুখীয়াৰ সৈতে গাঁৱৰ সকলো ৰাইজে থিৰাং কৰিলে যে এই ভূতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেওঁলোকে এখন যজ্ঞ কৰিবই লাগিব। আৰু সেই দেখিয়েই তেওঁলোকে গাঁৱৰ সিমূৰত থকা তান্ত্ৰিক বাবাজনৰ ওচৰলৈ গৈ সকলো কথা বিৱৰি ক'লেগৈ। মই তহঁতৰ কথা বুজিছোঁ, চিন্তা নকৰিবি। পূৰ্ণিমাৰ দিনা সকলো ঠিক কৰি দিম মই। এতিয়া যাগৈ। কিছুদিনৰ পিছত পূৰ্ণিমা হ'ল আৰু গাঁৱৰ সকলো লোক তান্ত্ৰিকজনৰ সৈতে সেই গছজোপাৰ ওচৰলৈ বুলি ওলাই গ'ল। যাবিনে তই? যা নাযাওঁ। যাগে ইয়াৰ পৰা। কিয় আছ ইয়াত তই? নাযাওঁ। কি কৰিব আহিছ তই ইয়াত? এই মানুহবিলাকক কিয় কাৰণে ইমান অত্যাচাৰ কৰিছ তই? যাগৈ ইয়াৰ পৰা, যা। এই বুলি কৈ তান্ত্ৰিকজনে মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিলে আৰু ভূতজনী গছৰ পৰা খেদি পঠিয়ালে।